হাই ফ্ৰেণ্ডছ, আজি ওলালোঁ মাৰ ঘৰলৈ বুলি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পিছদিনা ৰাতিপুৱা মা এয়া গোসাঁই ঘৰলৈ বুলি ওলাল। এয়া দাদাবোৰৰ লগত আহিলোঁ তেহেঁতৰ বাগানলৈ। প্ৰথম এই বছৰ পাত ছিঙিম, এনেদৰে ভগৱানৰ ওচৰত আশীষ বিচাৰিলে। ওচৰৰ প্ৰথমত পাত ছিঙাৰ এনেদৰে নিয়ম আছে, দাদাই তাকে শিকাই আছে। বাগানৰ পৰা ঘৰলৈ আহি দেখিলোঁ যে মামায়ে ভাইটিয়ে মাছ ধৰিলে আমাৰ পুখুৰীত। ডাঙৰ চিতল মাছ এজনী আৰু ৰূপচন্দা দুজনী পালে। এতিয়া আৰু কোনে পায় মাৰ ঘৰত, জুতি পুতি লগাই খোৱাৰহে কথা নহয়নে? আকৌ খাই কৰি ভণ্টিৰ ওচৰলৈ বুলি হোষ্টেললৈ ওলালোঁ আমি। ৰাস্তাতে এয়া পালোঁ সাংস্কৃতিক শোভাযাত্ৰা এটা। কি সুন্দৰ হৈছিল। এয়া আহি পালোহি ভণ্টিৰ ওচৰত। বহুদিনৰ মূৰত তাইক লগ পাইছোঁ, কথা বতৰা পাতিলোঁ। তাৰপিছতে ওচৰতে থকা জেঠাইৰ ঘৰত খন্তেক সময় সোমাই আহিলোঁ। তাৰপিছত এয়া আমি আকৌ ঘৰমুৱা হ'লোঁ।